भारत उदांस्रिया 75 बोसोर बारलांनायनि समनि उनावबो लोंग्रा दैनि गोबां जेंनाजों भुगिनांदों गसाइगावनि बरबिल गामिनि थागिबि रायजो राजाफोरा। भारत सरकारा आथिखालाव लोंग्रा दैनि जेंनाखौ सुस्रांनो थाखाय JJM बिथांखिनि गेजेरजों नखर नखर दै राननानै होनायनि बाथ्रा बुंबाय थासेयावबो सरकारनि नोजोरनिफ्राय थालांदों नामा गसाइगावनि बरबिल मुंनि गामिनि थागिबि रायजो राजाफोरा? ओनसोलनि रायजो राजाफोरा फोरमायथिनाय बायदिब्ला बे गामियावनो 50 बोसोरनिबो गोबावसिन रायजो जाबोबाय, नाथाय दिनैसिम सरकारनिफ्राय मोनासै गोग्गो लोंग्रा दैनि सिबिथाय। जाहोनाव नखर नखर हाखर जावनानै लाना बेनि दैखौ लोंना जिउ खुंबोगासिनो दङ। जाय हाखराव गोबां एम्फौ एनला बायदिजों बुंफबना थानाय दै, अब्लाबो बै दैखौनो जेबो राहा गैयिनि थाखाय लोंनो गोनां जायो रायजो राजाफोरा। बेनिखायनो मैला दै लोंनायनि जाहोनाव गोबां बेरामजोंबो भुगिनाङो होनना फोरमायदों रायजो राजाफोरा। लोगोसे सरकारखौ थाबैनो गोग्गो लोंग्रा दैनि सिबिथाय होनो खावलायहरबावदों। আপোনাৰ কি নাম আছিল? বৰবিল। আপোনালোকে ক'ৰ পানী খায়? খালৰ পানী খাই আছো। কিমান বছৰ হ'ল? বহুত বছৰ হ'ল। আপোনালোকে কিয় খালৰ পানী খাইছে? চৰকাৰৰ পৰা কোনো ব্যৱস্থা দিয়া নাই। ইয়াত কল নাই, কল নাই, কুঁৱাও নাই, কুঁৱাও নাই, ৱাটাৰ ছাপ্লাই নাই। নাই। তো এই পানী কেনেকুৱা আপোনালোকে খাই আছে? পানীটো কেনেকুৱা? মই খাইছো। পানীটো কেনেকুৱা? পানীটো বিয়া। হয়, কি কি থাকে তাতে পানীত? বেং আছে, সৰু সৰু সাপবিলাক আছে, আচ্ছা, ময়লা আছে, আইৰণ আছে। সেইটোৱে খাইছে? সেইটোৱে খাই আছো। তো এই পানী খোৱাৰ পিছত কি অসুবিধা হৈছে আপোনাৰ লগত? কাহ, চৰ্দি, জণ্ডিছ, টাইফয়েড, নানান প্ৰকাৰ বেমাৰ হৈ আছে, বিভিন্ন বেমাৰ হৈ আছে। বাচ্চাবিলাকৰ হৈ আছে নেকি? হা, চৰকাৰী কোনো সুবিধা দিয়া নাই। পানী খোৱাৰ কোনো ব্যৱস্থা আছে নেকি? নাই নাই। বা আজিলৈকে চৰকাৰৰ পৰা কোনো ব্যৱস্থা নাই। আচ্ছা, আৰু এই গাঁৱৰে মানে প্ৰত্যেক ঘৰে ঘৰে মানে এনেকুৱা খাল খান্দিছে, হয়, তাৰে পানীবিলাক খাই আছে। তাৰে বহুতখিনি বেং, সাপ আদি আৰু বিভিন্ন পোক পৰুৱা তাতে জমা হৈ থাকে। তাতে মানে উপায় নোহোৱাকৈ তাতে এই পানীটো খাব লগা হৈছে। আৰু এই পানীটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী? একেবাৰে স্বাস্থ্যৰ বাবে উপকাৰী নাই, কিন্তু অভাৱ অভিযোগে আমি খাই আছো। এইটো খোৱাৰ পিছত কি হ'ল? কিবা হৈছে নেকি বেমাৰ? এইটো খোৱাৰ পিছত দেখা যায় বিভিন্ন ৰোগ আজাৰ আদি হৈ আছে। আচ্ছা, মানে চৰ্দি কাহ আদি কৰি আৰু বিভিন্ন ধৰণৰ আজাৰবিলাক হৈ আছে। আমি এই মানে কুঁৱা পানীটো মানে উপায় নোহোৱাকৈ খাই আছে। কি কৰিম, চৰকাৰৰ পৰা ইমান সুবিধা নাপায়। আচ্ছা, নাই আজিলৈকে। প্ৰতিটো ঘৰতে আছে না এনেকুৱা মাটিৰ খালটো? হা, প্ৰতি ঘৰতে এনেকুৱা মাটিৰ খালটো আছে। আৰু তাৰ এনেকাই মানে মানুহৰবিলাক জীৱন যাপন কৰি আছো, মানে এই পানী খাই পেলাই। তো চৰকাৰে কৈছে যে প্ৰতিটো ঘৰে ভাল পানী খোৱাৰ টিউবৱেল, কল। এইটো কিয় হোৱা নাই আমি এইটো নাজানো যে কিয় হোৱা নাই, কাৰণ এইটো চৰকাৰে জানে। কাৰণ আমি চৰকাৰ মানে গোটেইখিনি মানে আমি টেক্স দিয়া আছো, কাৰণ ভোটৰ সময়তে ভোটৰ আমি দিয়া আছো। আৰু যদি মাটিৰ বাৰী কি কয় খাজনা পাটা খাজনা এইটোও দিয়া আছো। চৰকাৰ যিটো লাগে টেক্স আমিতো দিয়া আছো। এইটো চৰ্ত যে আমি এতিয়া যে এনেকুৱা কষ্টটো ভুগিব লগা হৈছে, এইটোতো বহুত দুৰ্ভাগ্যৰ কথা।